একেবাৰে হাড় নিদিয়া পাচলিবোৰ খাই আমনি লাগি গৈছে গম পাইনে। গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে, ময়ো আছোঁ ভালে। এয়া আমাৰ খেতিৰ পাচলি, চাওকচোন পানীলাওবোৰ ইমান ধুনীয়াকৈ লাগি আছে আৰু ইয়াত সাৰ একো বেলেগ বস্তু দিয়া নাই, অনলি গোবৰ দিছে। এয়া চাওক, গোবৰ পৰা দাম লাগি আছে আৰু অকল গোবৰেই দিছে, বেলেগ একো সাৰ দিয়া নাই। আৰু এইবিলাক পাচলি খালে মানে দেহৰ একো ক্ষতিও নহয়, একেবাৰে লোকেল ফ্ৰেছ। আৰু এইফালে চাওকচোন, তিয়ঁহ ছিঙি আছোঁ মই, তিয়ঁহ লাগি আছে গাছত। তিয়ঁহবোৰ মানে গাছতে ছিঙি খাব পাৰি আৰু মই তাতে গাছতে ছিঙি এটা খায়ো দিলোঁ বাৰু। ধুনীয়া লাগে খাই। বজাৰৰ পাচলিবোৰ মানে তিয়ঁহবোৰ খালে যেনেকুৱা এটা সোৱাদ, এইবিলাক গছৰ পৰা ছিঙিয়ে খালে ইমান বেছি সোৱাদ পাব আপোনালোকে। ইমান ধুনীয়াকৈ লাগি আছে চাওকচোন। পিছে এটা দুৰ্ভাগ্যবশতঃ মানে তিয়ঁহবোৰ আৰু বুঢ়াই হ'ল, গছবোৰ মৰি যাব ধৰিছে। একফালে আছে আৰু লেচেৰা, জিকা, সেইবিলাকো মই অলপ ছিঙিলোঁ দুপৰীয়াৰ সাজৰ কাৰণে। আৰু আমাৰ আজি আলহী আহিছে, আলহীৰ ঘৰত দি পঠাম মানে, সেইকাৰণে মই তিয়ঁহ, জিকা, লেচেৰা ছিঙিবলৈ আহিলোঁ পথাৰলৈ। ইমান ধুনীয়াকৈ সাৰ নিদিয়া বস্তুবোৰ লাগি আছে। আৰু এয়া চাওকচোন, তিয়ঁহবোৰ গাছতে চৰাইবোৰে খাই থৈ দিছে। বহুত তিয়ঁহ খাইছে আৰু বহুত তিয়ঁহ বুঢ়াও হৈ গৈছে। আৰু ইমান ধুনীয়া ঘৰৰে পাচলিবোৰ খাই আমনি লাগি গৈছে, কিমান খাম আৰু, হয়নে নহয়? আৰু আমাৰ এনেকুৱা হয়, ঘৰৰ পাচলিবোৰ খাওঁতে মানে আমনি লাগি গৈছে, বজাৰৰ পৰা কিনাবোৰ মানে খাইহে বহুত বেছি ভাল পাওঁ, এনেকুৱা হৈ গৈছে। চাওকচোন, ইমান ধুনীয়া ফ্ৰেছ চব্জি, এইখিনি মই দিও পঠাম আৰু আমি খামো। ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব, লাইক এটা মাৰি দিব।